মৰমেৰে চেনেলটো ছাবস্ক্ৰাইব কৰক, টিলিঙাটো বজাই লওক আৰু ভিডিঅ'টো উপভোগ কৰক। তই খুলিব নোৱাৰ, মোক দে তাৰ এখন গোটেই ঘূৰি ফুৰিছে, ময়ে খুলিব পাৰিম। তোক সদায় চাই আছো, তই ক'ত পলাবি? আৰে ছাৰ ভুল কৰিছে, আমি টিকটকাৰ হয়, ইমান সহজে ধৰিব নোৱাৰে। হে এইটো আজিও বাচি গ'ল। বাবা মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলো, কিন্তু মই এটা চাকৰিয়ে পোৱা নাই, কিবা এটা উপায় দিয়ক। বাছা তোমাৰ ষ্ট্ৰীম কি? কম্পিউটাৰ চাইন্স। মোৰ ইলেক্ট্ৰনিক্স। ব'লা। কচোন। কালিতো তই ডক্টৰৰ ওচৰলৈ গৈছিলি, কি ৰিপৰ্ট কি দিলে? ডক্টৰে ক'লে তোৰ কিডনী এটা ফেইল হৈছে। তইনো কি বুলি ক'লি? মই ক'লো আৰু কিমান নম্বৰ পোৱাহেঁতেন পাছ কৰিলোহেঁতেন। ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক, ঐ নাচো নালাগিব পাক 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 পাক। হেল্ল' গাইজ, তোমালোকৰ কিছুমানৰ চাগে লাইক নাহে, ভিউজ নাহে, টিকটকে চাগে ভিউজ নিদিয়ে কিছুমানক। টেনশ্যন নল'বা, তোমালোকে মোক 200কে পে'মেণ্ট কৰিলে হ'ব। ছাইডত মোৰ নাম্বাৰ আছে, পে'টিএমৰ সহায়তো কৰিব পাৰা। মই তোমালোকক যিমান পাৰোঁ সহায় কৰিম। চানা অথনিতে সেইটো তোৰ একাউণ্টৰ পৰা ভিডিঅ' আহিছিলো, 3 ঘণ্টাত 3টা লাইক দিছে বে। চা ভাল হৈছে ন লকডাউনৰ সময়ত ক'ত ঘূৰি ফুৰিছ? এই নহয়, লগৰটো মানে ভৰিটো ভাগিলে, যেনে তেনেহে চাইকেলত উঠাই আনিছো। এইটো ভিডিঅ' আমাৰ ঘৰ ল'ৰা এটা যে এইটো ভিডিঅ' চালে বেয়া হাঁহিছে। নহয়, এটা কথা, মই কষ্ট কৰি ভিডিঅ' বনাওঁ, মাক ডকচা খাই ভিডিঅ' বনাওঁ, তহঁতৰ লগতে হাঁহিছে যে ক'ত সাহস পালে? তই কমেডি ভিডিঅ' যে বনাও। সেইটো হয়, সেইকাৰণে হাঁহিছে। সেইটো ক। ঐ অংশু কি হ'ল? মায়ে পইচা দিছিলে, হেৰালে বে। লাভ নাই, চবতে চালো। পইচা কিমান দিছিলে তোক? বহুত দিনৰ মূৰত দিছিলে মায়ে, 2 টকা এটা ক'তনো পৰিলে জানো। লকডাউনৰ সময়ত এনেকে ঘূৰি ফুৰিছ যে? ডক্টৰৰ লগত প্ৰেছক্ৰিপশ্যন ল, দৰৱ আনিবলৈ যাওঁ বুলি বিন্দাছ ঘূৰি ফুৰ, কি ডাঙৰ কথাটো? বেলেগ আইডিয়া মানে। তোৰ দেখোন পিঠিটো ৰঙা। বেয়া খুন্দিলে বে। এমাহৰ আগত দিয়া মায়ে বজাৰ লিষ্টখনকে লৈ গুচি গলো ভুলতে। হাই গাইজ, আজি আমাৰ মাজত উপস্থিত আছে এয়া অংশুমান কলিতা। তেওঁ ভাল টিকটক বনাই, তেওঁক আমি মৰমতে অংশু বুলি মাতো। কোৱাচোন আৰু অংশু দেই, তুমি বোলে এবাৰ বিয়া এখনলৈ গৈছিলা, তোমাৰ হেনো পেনটো হেনো খোল খাই গ'ল, কিবা এষাৰ অকমান কোৱাচোন বাৰু। ৰিপৰ্টাৰ তই মোৰ ইণ্টাৰভিউ ল'বলৈ আহিছ নে ইজ্জত দিবলৈ আহিছ? তোক মাৰিয়ে পেলাম আজি। এই কেমেৰাত ক। কি হ'ল কান্দি আছ যে? কালি মোৰ মাইকী মানুহজনী মৰি থাকিলে বে। হ'ব দুখ নকৰিবি অ', হ'ব। মৰাৰ আগত তোৰ মাইকীজনীয়ে কিবা তোক কৈছিল নেকি? কৈছিল বে, মোক বোলে কুকুৰ মোৰ ডিঙিটো এৰি দে। বম দেখোন। বম বে, বল পুলিচত দি থৈ আহোগে। বল। ইয়াৰে এটা যদি ফুটি যায়, টেনচন লৈছ, এটা পাইছিলো বুলি কম।